খাই থাকা বহি থাকা স্কুলত যোৱা মাজে মাজে তাৰ পৰা আহি বন্ধুবোৰৰ লগত গোটেই সময়টো আড্ডা দি থাকা বিন্দাছ লাইফ মাহে মাহে পিতাই পইচা দি আছে চিন্তাই নাই মোক অকল ফাৰ্ষ্ট ডিভিজন পালেই হ'ল মাই ভাল পাব গাঁৱৰ সকলে ভাল পাব ৰিলেটিভছ বিলাকে ভাল পাব মই একো কৰিব নালাগে এটা চাকৰি পালেই হ'ল এনেকুৱা লাইফটো চলি থাকিলেই হ'ল ইয়াৰ মাজত আকৌ কিছুমানে ক'ব মোৰ দেউতাৰ পৰা পইচা চাবলৈ মন নাযায় মানুহে কি ক'ব সেইটো মই নেদেখো মই পঢ়িম কিন্তু পঢ়াৰ বাহিৰেও কিবা এক্সট্ৰা কৰিব বিচাৰোঁ কিন্তু এটা সুযোগ পালে ষ্টাৰ্ট কৰিম এই সুযোগটো অহাকালি আহিব নেক্সটত আহিব এনেকৈ মাহ গৈ আছে বছৰ গৈ আছে কিন্তু সেই সুযোগটো আৰু নোহোৱা হৈছে এনেকুৱা যদি হৈছে তোমাৰ লগত তেনেহ'লে তুমি কমফৰ্ট জোনত আছা আৰু এই কমফৰ্ট জোনৰ পৰা বাহিৰ হ'বলৈ এই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু এই ভিডিঅ'টো ষ্টেপ বাই ষ্টেপ গাইড কৰিব তোমাক বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আজি তোমালোকক কম 5টা ষ্টেপছ আৰু এই 5টা ষ্টেপছ মানি চলিলে তুমি ইনষ্টেণ্টলি কমফৰ্ট জোনৰ পৰা বাহিৰ হ'ব পাৰিবা আৰু সেই তাৰ ভিতৰত প্ৰথম ষ্টেপটো হ'ল পিক ওৱান এৰিয়া টু ষ্ট্ৰেছ ধৰিলে তুমি স্কিল নাজানা সাপোজ পাব্লিক স্পিকিং নাজানা নেটৱৰ্কিং নাজানা কিন্তু শিকিবলৈ বহুত ইচ্ছা মানুহৰ লগত কথা পাতিবলৈ বহুত ইচ্ছা তুমি এনেকুৱা ফিল কৰা যে মই ষ্টেজত উঠো তেনেহ'লে মানুহে মোৰ কথা শুনি হাত চাপৰি মাৰিব এনেকুৱা ভাবা নেকি যদি ভাবা তেনেহ'লে তোমাৰ আজিৰ পৰা লাহে লাহে প্ৰেক্টিছ কৰা ভয় পাবা মানুহে কিবা কিবি ক'ব সেইবোৰ শুনিবা অলপ ইনক্ৰিজ কৰিবা ইম্প্ৰুভ সাপোজ তুমি ৰাস্তাৰে গলা মানুহক দেখিলা তুমি থিৰাং কৰি ল'ব লাগিব আগৰ পৰা যে এই মানুহৰ লগত মই কথা ক'ম চাই কিনে ভাল সোধ পোছ কৰিব পাৰোঁ আমি যে কেনেকুৱা আছে ক'ত গৈছিলে আপুনি আপোনাৰ আজিকালি দিনকাল কেনেকুৱা চলি আছে এনেকৈ সুধিব পাৰোঁ আৰু ঠিক তেনেকৈ নেটৱৰ্কিং সাপোজ ভিডিঅ' বনাব পৰা বহুত ষ্টেজ ভিডিঅ' বনাব পৰা এটা মানে ষ্টেপছটো বহুত হাই কিন্তু মই যদি ভিডিঅ' বনাব নোৱাৰোঁ তেনেহ'লে মই এটা কমেণ্ট দিব পাৰোঁ মই এটা লাইক দিব পাৰোঁ আৰু মানুহক ক'ব পাৰোঁ যে তেওঁৰ ভিডিঅ'বোৰ ভাল এইটো ক'ব পাৰোঁ তাৰপিছত কমেণ্টত যদি ভাল এটা কমেণ্ট দিওঁ তেনেহ'লে মোৰ যদি ৰিপ্লাই আহে তেনেহ'লে মই অলপ লাহে কমফৰ্ট জোনৰ পৰা বাহিৰ হ'ব পৰা হৈছোঁ আৰু এনেকৈ লাহে লাহে তুমি ভিডিঅ' বনাবলৈ শিকিবা তাৰপিছত ভাল ডিজাইনিং কৰিবলৈ শিকিবা তোমাৰ যি ইচ্ছা তাকে লাহে লাহে প্ৰেক্টিছ কৰিব লাগিব মানুহৰ লগত কথা পাতিব লাগিব সেইটো হ'ল প্ৰথম ষ্টেপছ নম্বৰ 2 সেইটো হ'ল ব্ৰেক ইট ইনটু চেলেঞ্জেছ সৰু চেলেঞ্জ ল'ব লাগিব এইটো কৈ আছোঁ মই সাপোজ এক্সাম্পল তুমি হৈ আছা বহুত দিনৰ পৰা ভাবি আছা যে এটা টি চাৰ্টৰ দোকান খুলিবা বিজনেছ এটা কৰিবা সাপোজ যিকোনো বিজনেছ হ'ব পাৰে সেইটো তুমি কেনেকৈ ষ্টাৰ্ট কৰিবা প্ৰথমত ডাইৰেক্টলি তুমি দোকান এটা খুলি দিব নোৱাৰা না কেনেকৈ খুলিবা প্ৰথমত দেখিব লাগিব তুমি যি দোকান ভাল পোৱা সেই দোকানটো দেখিব লাগিব আৰু সেই দোকানৰ মালিকৰ লগত অবজাৰ্ভ কৰিব লাগিব প্ৰথমত যাব লাগিব তুমি কাম চাম বাদ দি এইবিলাক পোচাক পাতি পিন্ধি যাব লাগিব তাৰপিছত সেই দোকানীৰ লগত কথা পাতিব লাগিব আৰু তেওঁক সুধিব লাগিব তেওঁতো পাত্তা নিদিব তোমাক কাৰণ তুমিতো মানে তোমাক নিচিনে আৰু কেনেকৈ পাত্তা দিব তুমি লাহে মানুহৰ লগত ভাল সোধ পোছ কৰিবা তাৰপিছত দোকানটো কেনেকৈ খুলিলে বা তাৰ পৰা প্ৰডাক্টটো কেনেকৈ চেল হয় মানুহ কেনেকৈ আহে এইবোৰ মানে যিবিলাক মেনু যিবিলাক থাকে এইবিলাক তুমি ফটো মাৰি আনিব পাৰিবা তেওঁলোকে ডিজাইন কেনেকৈ কৰিছে পোষ্টাৰ ডিজাইন কেনেকৈ কৰিছে সেইবিলাক দেখিব লাগিব আৰু তাৰপিছত বস্তুবোৰ চেল কেনেকৈ কৰে সেইবিলাক দেখিব লাগিব ষ্টেপ বাই ষ্টেপ মানুহৰ লগত কথা পাতি শিকিব লাগিব আৰু এইটো হ'ল নিউ চেলেঞ্জেছ সৰু বস্তু কিন্তু চেলেঞ্জ ল'ব লাগিব এইটো তোমাৰ চমৎকাৰে নহ'ব যে হঠাৎ এদিন দোকান দি দিলোঁ এনেকুৱা নহয় লাহে তোমাৰ সৰু বস্তু এইবিলাক তোমাক প্ৰেক্টিছ কৰিব লাগিব সেইটো হ'ল 2 ষ্টেপছ ভিডিঅ' সম্পূৰ্ণ কৰাৰ আগত তোমাৰ ওচৰত এটা সৰু ৰিকুৱেষ্ট আৰু সেইটো হ'ল তুমি দেখি আছা মোৰ চেনেলটো সৰু সেইকাৰণে ছাবস্ক্ৰাইব কৰিবা আৰু মই মটিভেট হৈ আৰু ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰি থাম্বনেল ডিজাইনিং ভিডিঅ' এডিটিং বহুত ভালকৈ কৰিবলৈ চেষ্টা কৰিম জাষ্ট মোবাইলেৰে মই ভিডিঅ'টো শ্বুট কৰি আছোঁ অ'কে তাৰপিছত জাৰ্নিটো মই শ্বেয়াৰ কৰিম তোমালোকৰ লগত অ'কে ষ্টেপ 3 আৰু সেইটো হ'ল কমিট টু ডেইলি ডিছকমফৰ্ট সাপোজ তুমি ধৰি লোৱা ৰাতিপুৱা টোপনিৰ পৰা উঠা অলপ পঢ়া তাৰপিছত স্কুলত যোৱা কলেজত যোৱা নহওক কিয় তাৰপিছত ঘৰত আহি ফ্ৰেণ্ডবোৰৰ লগত অলপমান আড্ডা দিয়া অলপমান ফূৰ্তি কৰা তাৰপিছত ঘৰৰ যিবিলাক সৰু কাম আছে এইবিলাক কৰা কিন্তু এটা কথা সদায় মনত ৰাখিবা কমফৰ্ট জোন এইটো তোমাৰ ডেইলি লাইফত চলিয়ে থাকে কিন্তু তুমি এটা স্কিল ধৰি ল'বা আৰু এটা স্কিল ধৰি ল'বা কিন্তু এইটো নিৰ্দিষ্ট এটা টাইম ফিক্স কৰি ল'বা যে এই টাইমত মই এটা নতুন কিবা শিকিম নতুন এটা চেলেঞ্জ ল'ম মোৰ কিবা কষ্ট হওক মোৰ হাৰ্টবিট বাঢ়ক মানুহৰ লগত কথা পাতিবলৈ মই কিবা শুনিব লাগিব মানুহৰ লগত কথা পাতি যদি পাতা তেনেহ'লে মানুহে কিবা কিবি ক'ব সেইবোৰ সহ্য কৰা শিকিব লাগিব আৰু তুমি যদি ল'ৰা হোৱা তেনেহ'লে তোমাক আৰু বেছি সহ্য কৰিব লাগিব ছোৱালীবিলাকৰো সহ্য কৰিব লাগিব এনেকুৱা নহয় যে দুটা বেলেগ এনেকুৱা নহয় সেইকাৰণে কমফৰ্ট জোনৰ পৰা বাহিৰ হ'বলৈ সৰু চেলেঞ্জ লৈ সেইটো ৰেগুলাৰ কাম কৰিব লাগিব আৰু নিউ চেলেঞ্জ তৈয়াৰ কৰিব লাগিব ষ্টেপ নম্বৰ 4 আৰু সেইটো হ'ল ট্ৰাক 1 চেলিব্ৰেট প্ৰগ্ৰেছ নতুন স্কিল শিকিলেই নহ'ব সেইটো চেলিব্ৰেট কৰিব লাগিব সাপোজ তুমি এটা নিউ স্কিল শিকিলা সেইটো তুমি ট্ৰফি দিবা নিজকে এটা মানে এৱাৰ্ড দিবা সেইটো হ'ব পাৰে চকলেট হ'ব পাৰে এইটো মানে নিজৰ ফ্ৰেণ্ডবোৰৰ লগত ফুৰিবলৈ যোৱাই হ'ব পাৰে নতুন ঠাইত যাব পৰা হ'ব পাৰে মানে বিভিন্ন ধৰণৰ তুমি যিটো ভাল পোৱা সেইটো কৰিবলৈ
মানে যত্ন কৰিবা আৰু কাৰণ নতুন স্কিল শিকিলা তোমাৰ মাইণ্ডে সেইটো ফিল কৰিব যে নতুন স্কিল শিকিলোঁ কিবা এৱাৰ্ড পালোঁ আৰু কনফিডেন্সটো বাঢ়িব আৰু বহুত কিবা কিবি বাঢ়িব আৰু তোমাৰ মনৰ পৰা মগজুৰ পৰা ক'ব যে আৰু কৰি থাক আৰু কৰি থাক আৰু কৰি থাক আৰু সেইটো কৰিলে তুমি কমফৰ্ট জোনৰ পৰা লাহে 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 বাহিৰ হ'ব পাৰিবা আৰু সেইটো যদি তুমি এক সপ্তাহ কৰা তেনেহ'লে এই ফুল স্কিল পইণ্টৰ চেলেঞ্জৰ ফুল স্কিল পইণ্টৰ যিটো চেনেল আছে আৰু সেই চেনেলৰ তুমি টপ পাৰ্চনেলিটি ছাবস্ক্ৰাইবাৰ্ছ হ'ব পাৰা আৰু পাৰ্চনেলিটি মেন ওমেন যিয়ে নকে তুমি বানিব পাৰিবা এবাৰে লাষ্টৰ ষ্টেপছ আৰু সেইটো হ'ল হেভ এন একাউণ্টেবিলিটি পাৰ্টনাৰ আৰু সেইটো হ'ল তুমি মানুহক নহয় তোমাৰ এটা পাৰ্টনাৰ বনাবা এটা নহয় বহুত কিবা হ'ব পাৰে সেইটো যাতে তোমাক হেল্প কৰে তোমাক যাতে ছাপোৰ্ট কৰে তুমি যদি পিছুৱাই যোৱা তুমি যদি কিবা নকৰা তেনেহ'লে তেওঁ যাতে ছাপোৰ্ট কৰে সেইটো হ'ব পাৰে তোমাৰ মা দেউতাক বা ছাইডত ৰাখক তেওঁলোকেতো সদায় টিচাৰ মোৰ কিন্তু এজন মেণ্টৰ ৰাখিবা এজন ভাল ফ্ৰেণ্ড ৰাখিবা যাতে তুমি শ্বেয়াৰ কৰিব পাৰা আৰু সকলো বস্তু শ্বেয়াৰ কৰিব পাৰা আৰু মেণ্টৰে তুমি যেতিয়া মানে দুৰ্বল হ'বা তুমি যেতিয়া মানে ডিমোটিভেট ফিল কৰিবা তেনেহ'লে তোমাৰ মেণ্টৰে যাতে তোমাক হেল্প কৰে আৰু বহুত সমস্যাৰ সমাধান কৰে যাতে তেনেকুৱা ফ্ৰেণ্ড বাছি উলিয়াবা চাওঁতে ভিডিঅ'টো কমপ্লিটলি হ'বলৈ ধৰিছে আৰু লগতে মোৰ ৰুমটো চাওক মই কৈ আছোঁ তুমি যদি মানি চলাই 5 ষ্টেপছ তেনেহ'লে তোমাৰ ফ্ৰেণ্ডবোৰৰ লগত বহুত গুণে আগুৱাই যাব পাৰিবা আৰু সেইটো হ'ল কনচিষ্টেঞ্চি এক সপ্তাহমান মানে ট্ৰাই কৰা তেনেহ'লে তুমি চাবা তোমাৰ মেজিকটো চাবা মানুহে ক'ব যে তোৰ ইমান ইম্প্ৰুভ কেনেকুৱা হ'ল তুমি বুজি নাপাবা তো তোমাক তোমাৰ ফ্ৰেণ্ডবোৰে ক'ব তুইতো বহুত কিবা শিকিলি তুই বহুত কিবা কিবি তোমাক গুৰুত্ব দিবলৈ শিকিব অ'কে আৰু আজি মানে বাই হেভ এ নাইচ ডে নেক্সট ভিডিঅ' আহিছে বহুত স্ক্ৰিপ্ট লিখিছোঁ বহুত এডিটিং হ'ব আৰু বহুত ভাল হ'ব অ'কে বাই